আজি বহুত দিনৰ মূৰত দেওবাৰে ৰাতিপুৱা সোনকালে উঠিছোঁ। এনেইতো দেওবাৰে দেৰিলৈকে শুই থকা হয় আৰু আজি এয়া 8:30 বজাতে একদম নদীৰ পাৰত। মানে আজি আমি যাম চাপৰিলৈ আৰু এয়া ধুনীয়াকৈ আমি আহিছোঁ আৰু প্ৰথমবাৰৰ বাবে মই নাওত উঠিছোঁ। ভাল লাগিলে কিন্তু দেই। আৰু এয়া আমি সকলোৱে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ চাপৰিলৈ গৈ আছোঁ। মজলি বুলি কয় আৰু ইমান ধুনীয়া বতাহ দেখিছেনে, ধুনীয়া পৰিৱেশ। আৰু আমি আহি পাই গ'লোঁ মজলি। ইয়াতে এয়া খেতি কৰা হয়। এতিয়া অৱশ্যে শাক আৰু বেঙেনা খেতিটোৱে বেছিকৈ কৰা হৈ আছে। আৰু আমি চাহ তাহ খাবৰ কাৰণে কিবা কিবি লৈ আহিছিলোঁ। ইয়াতে চাহ খালোঁ। সকলোৰে মানে ইয়াতে সৰু সৰুকৈ ঘৰ বনোৱা আছে আৰু এইপিনে শাকৰ খেতি আছিলে আৰু দাদাহঁতে শাক ছিঙি আছে আৰু আমিও কিছুমান বস্তু লৈ ল'লোঁ মানে ঘৰলৈ আনিবলৈ, যিহেতু গৈছোঁ আৰু গোটেইখন ঘূৰি মেলি পূৰা চালোঁ। তাৰপিছত তাতে আমি ভাতো খালোঁ ধুনীয়াকৈ জুইত বনাই আৰু খাই লৈ আবেলি টাইমত আমি আকৌ ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো কেনেকুৱা পালে